নমস্কাৰ প্ৰিয় দৰ্শক, মেডিবাৰ্তাৰ ষ্টুডিঅ'ত মই বিশ্বৰঞ্জন আপোনালোকক মেডিবাৰ্তালৈ স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে ইতিমধ্যে প্ৰতি শনিবাৰে যেনেকৈ আমি ফেচবুক লাইভ আহোঁ আৰু ফেচবুক লাইভত এতিয়া আমাৰ নি পেন ৰিলিফ চিৰিজ চলি আছে। আৰু আজি মই আপোনালোকক কৈছোঁ যে কোলেটাৰেল লিগামেণ্ট ইঞ্জুৰি হ'লে আমি কি কৰিম, কেনেকৈ আমাৰ সেই বিষৰ পৰা আমি পৰিত্ৰাণ পাম বা আমাৰ চুৱেলিংটো কেনেকৈ কমাম সেই বিষয়ে আপোনালোকক ক'ম। আৰু আজিৰ এই ভিডিঅ'টো আজি স্পন্সৰ কৰিছে দিচাং ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড আৰু এ পাৰফেক্ট চইচ অফ নিউৰোপেথিক পেইন এমিথাইল, ঠিক আছে। আৰু সেই কোম্পানীটোৱে স্পন্সৰ কৰিছে। এইটো হৈছে আজি কোলেটাৰেল লিগামেণ্ট বুলি কৈছোঁ আপোনালোকক, যে আঁঠুৰ দুপিনে আমাৰ বন তিনিডাল ওপৰৰ ফিমৰ, টিবিয়া, ফিবুলাই গোটেইখিনি আমি নি জইণ্টটোৱে আমাক বান্ধি ৰাখে। সেই বান্ধি ৰখাৰ কাৰণে লিগামেণ্ট থাকে, এই দুফালে লিগামেণ্ট থাকে, মিডিয়েল আৰু লেটাৰেল। মিডিয়েল আৰু লেটাৰেল সেই লিগামেণ্টটোৱে আমাৰ নিটো বান্ধি ৰাখে, আমি খোজকাঢ়িব পাৰোঁ, বুজিছেনে? ঠিক তেনেকৈ আমাৰ যদি সেই কোলেটাৰেল লিগামেণ্টত ইঞ্জুৰি হয় তেতিয়া আমি কি হয়, খোজকাঢ়িব নোৱাৰিম। এইটো গ্ৰেড 3টা থাকে। ফাৰ্ষ্ট গ্ৰেডত আমি ধৰি লওক অলপ পেইন ফিল হ'ব, চুৱেলিং হ'ব, আমি খোজকাঢ়িব নোৱাৰিম। গোটেইকেইটা গ্ৰেড, এতিয়া লাষ্টৰ গ্ৰেডটোত হ'লে আমি খোজকাঢ়িব নোৱাৰিম, বেডত থাকিব লাগিব, আমাৰ ভৰিখন ভাজ খাই যাব যদি আমি খোজকাঢ়িব বিচাৰোঁ। আৰু সেই কোলেটাৰেল লিগামেণ্ট ইঞ্জুৰি সাধাৰণতে আমাৰ স্পৰ্টছ পাৰ্চনখিনিৰ হয়। স্পৰ্টছ ইঞ্জুৰি বা আমি ট্ৰমেটিক কেছত ৰাস্তাত ৰোড ট্ৰেফিক এক্সিডেণ্ট হ'লে আমাৰ এনেকুৱা কোলেটাৰেল লিগামেণ্ট ইঞ্জুৰি হ'ব পাৰে, ঠিক আছে। যদি কোলেটাৰেল লিগামেণ্ট ইঞ্জুৰি আমাৰ কি হ'ব, ভৰিৰ আঁঠুটো সেই ছাইডত, যিটো ফালে আপোনাৰ কোলেটাৰেল মিডিয়েল ছাইডত যদি হৈছে, মিডিয়েল ছাইডটো ফুলি থাকিব, ৰেডনেছ হ'ব, পেইন হ'ব, যথেষ্ট পেইন হ'ব। আৰু যদি লেটাৰেল ছাইডত থাকে, লেটাৰেল ছাইডটো আপোনাৰ পেইন হ'ব। চাওক, মই দেখাই দিছোঁ, এতিয়া কোলেটাৰেল লিগামেণ্ট বুলি ক'লে এইটো চাওক, এইডাল ফিমৰ আৰু এইফালে এইটো ফিবুলা ইয়াতে জইন হৈ আছে। এইডাল এইফালে ফিমৰ আৰু টিবিয়া ইয়াতে জইন হৈ আছে। এইটো কোলেটাৰেল লিগামেণ্ট বুলি কয়, এই দুইডালক, এইফালৰ ডাল আৰু এইফালৰ কোলেটাৰেল লিগামেণ্ট। যেতিয়া আপুনি খেলা ধূলা কৰিলে এইটো কেতিয়াবা টিয়াৰ হয়, অকণ স্প্ৰেইন হ'ব পাৰে। এই দেখিছে এইফালে ৰেড হৈ আছে, কাৰণ এইফালে আমাৰ এই টিয়াৰ আছে। এই টিয়াৰ থাকিলে ৰেডনেছ হয়, চুৱেলিং হয়। গতিকে যদি আমাৰ এই লিগামেণ্টটো এটা ফালেও ছিঙি থাকে, আমি ভালকৈ খোজকাঢ়িব নোৱাৰিম। এনেকুৱা ক্ষেত্ৰত প্ৰথম অৱস্থাত আপোনালোকে কি কৰা দৰকাৰ, এনেকুৱা হ'লে প্ৰথম অৱস্থাত অৰ্থপেডিক চাৰ্জন বা ফিজিঅ'থেৰাপি ডক্তৰ তেওঁলোকৰ সহায় ল'ব লাগিব আপোনালোকে। প্ৰথমতে আপুনি ঘৰত কি কৰিব, এনেকুৱা যে পেইন হৈছে, আপুনি স্পৰ্টছ ইঞ্জুৰি হৈছে, তেতিয়া আপুনি ঘৰত কি কৰিব, প্ৰথম অৱস্থাত ৰাইচ থেৰাপি কৰিব। ৰাইচটো জানে, মই প্ৰতিটো ভিডিঅ'তে ৰাইচৰ কথা কৈ আছোঁ। গতিকে ৰাইচ থেৰাপি কৰিব, তাত আইচিং থাকিব, আইচিংটো 15 মিনিটছমান কৰিব, কম্প্ৰেছন, ৰেষ্ট কম্প্ৰেছন, তাৰপিছত আইচিং গোটেইখিনি কৰিব, ঠিক আছে। ৰাইচ থেৰাপিৰ ভিতৰতে মই আপোনালোকক আগতেই কৈছোঁ ৰাইচ থেৰাপিৰ বিষয়ে। তাৰপিছত ছেকেণ্ডলি আহিব ৰাইচ থেৰাপিৰ পিছত আহিব আপুনি ইয়াত যিটো এনালজেচিছ, পেইন ৰিলিফৰ কাৰণে আমি পেইন কিলাৰ ইউজ কৰিব লাগিব। আৰু ডক্তৰৰ পৰামৰ্শ লৈ আমি এই লিগামেণ্ট আৰু এই যিটো ইঞ্জুৰি হৈছে, ইঞ্জুৰিটো ৰিপেয়াৰ কৰিব লাগিব। গতিকে তেতিয়া আমি তেনেকুৱা ক্ষেত্ৰত ডক্তৰৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজনীয়, ঠিক আছে। প্ৰথম অৱস্থাত ৰেষ্ট থেৰাপি কৰিলে, আইচিং কৰিলে, তাৰপিছত আপুনি যাব, এইকেইটা ষ্টেজ পাৰ হোৱাৰ পিছত আপুনি ফিজিঅ'থেৰাপি ডক্তৰৰ ওচৰত যাব। ফিজিঅ'থেৰাপি ডক্তৰে আপোনাক কিছুমান ষ্ট্ৰেনথেনিং এক্সাৰচাইজ কৰায়, আৰু তেওঁলোকৰ কিছুমান এক্সাৰচাইজ, স্পেচিয়েল এক্সাৰচাইজ দি পেলাই আপোনাক কি কৰিব, এই নিটোৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব, ৰিহেব কৰিব। গতিকে গম পালে আপোনাৰ কোলেটাৰেল লিগামেণ্ট ইঞ্জুৰি হ'লে কেনেকুৱা হয়, আৰু বহুত পেইনফুল। এইটো কোলেটাৰেল লিগামেণ্ট ইঞ্জুৰি বহুত পেইনফুল। ইয়াৰে গ্ৰেড 3টা গ্ৰেড থাকে। গতিকে আপোনালোকে ইয়াক নেগলেক্ট নকৰিব। এনেকুৱা যদি ইঞ্জুৰি হৈছে, আপোনাৰ ছাইডত বিষাই আছে, যিকোনো এটা ছাইডত বিষ, আপুনি অতি শীঘ্ৰেই আপোনাৰ ওচৰৰ অৰ্থপেডিক ডক্তৰ বা ফিজিঅ'থেৰাপি ডক্তৰৰ পৰামৰ্শ লওক। গম পালে কোলেটাৰেল লিগামেণ্ট কি আৰু ইয়াৰ ইঞ্জুৰি হ'লে আপোনাৰ কি হয়, এই বিষয়ে আপোনালোকে গম পালে। আৰু আপোনালোকেতো মোক ফেচবুক লাইভ বা ইউটিউব চেনেলত বহুতখিনি যথেষ্ট সঁহাৰি দিছে, তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু
যিমান পাৰে সিমান আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ৰাইজে গম পায় যে এনেকৈ আঁঠুৰ বিষ হ'লে আঁঠুৰ চুৱেলিং থাকিলে এইটো তেওঁলোকে যাতে বহি নাথাকে, তেওঁলোকে ডক্তৰৰ পৰামৰ্শ লয়। এই বিষয়ে আপোনালোকে ওচৰৰ কাৰোবাক আপোনালোকৰ যদি এনেকুৱা ইনজুৰি হৈছে আপোনালোকে জনাব। আৰু যদি এনেকুৱা আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনাৰ প্ৰয়োজন হয়, আমাৰ এচেঞ্চিয়েল ফিজিঅ'থেৰাপি এণ্ড ৰিহেব ক্লিনিক আছে, তাৰ টীমৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। সেই বিষয়ে আপোনালোক আহি পেলাই ডক্টৰ জয়ন্ত শৰ্মাৰ লগত যোগাযোগ কৰিব। ঠিক আছে, আজিলৈ বিদায় মাগিছোঁ আপোনালোকৰ পৰা, আৰু পুনৰ লগ পাম অহা শনিবাৰে। তেতিয়ালৈ অপেক্ষা কৰক। ধন্যবাদ।